আমাৰ মানে সকলোৰে শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিন গতিকে আজি ইয়াৰ পৰাই আপোনালোকৰ জৰিয়তে মই তেখেতলৈ পানেৰী ৰাইজৰ হৈফালে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঈশ্বৰে ভালে ৰাখক আৰু তেখেতৰ প্ৰত্যেকটা মানে আশা মানে পূৰণ হওক আৰু তেওঁৰ আশাটো ৰাইজৰ কাৰণে দেশৰ কাৰণে দিন ৰাতি দেশৰ কাৰণে সেৱা কৰি আছে। গোটেই জীৱন তেওঁ উচৰ্গা কৰি দিছে মানে নিজকে। গতিকে সকলো ক্ষেত্ৰতে যাতে তেখেতে মানে সফলভাৱে মানে আগবাঢ়ি যাই থাকিব পাৰে। আজি এই শুভ মুহূৰ্তত তেখেতৰ জন্মদিনৰ নামত ইয়াত এটা মানে তেখেতৰে ছবি আঁকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰে ছবি আঁকা এটা কম্পিটিশ্যন ইয়াতে আমাৰ সঞ্জীৱ তান্ত্ৰী ডাঙৰীয়াই অনুষ্ঠিত কৰিছে পানেৰীৰ সেই আমাৰ হাতীগড় মানে টি গাৰ্ডেনৰ মানে ফিল্ডখনত। এয়া খুবেই ডাঙৰ উদ্যোগ। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ কৰ্মজীৱী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিনৰ নামত সেই কামটো কৰাৰ কাৰণে সেইটোৰ দ্বাৰা তেখেতৰ প্ৰতি শ্ৰদ্ধা, তেখেতৰ প্ৰতি ভাল পোৱা, লগতে তেখেতৰ গোটেইটো কৰ্মজীৱন স্মৰণ কৰাৰ মানে সেয়া এটা সুযোগ। আজি যিসকলে ইয়াত পাৰ্টিচিপেট কৰিছে তেওঁলোকে নিজৰ ছবিৰ দ্বাৰা তেখেতৰ মানে মানে কৰ্ম জীৱনটো, তেখেতৰ যিটো মানে আপোনাৰ মুড এক্সপ্ৰেশ্যন মানে সেইবিলাকৰ দ্বাৰা প্ৰকাশ মানে কৰিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকেও মানে ছবি আঁকাৰ মাজেদি তেখেতৰ গোটেই জীৱনটো আজি পুনৰ মানে মনত মানে স্মৰণ কৰিবলৈ চেষ্টা কৰিব। আৰু আজিৰ সেই উদ্যোগটোৱে ৰাইজৰ ওচৰতো এটা মেছেজ চাব আৰু মই ভাবোঁ যে সেইটোৰ দ্বাৰা আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনাকৈ তেখেতৰ নিচিনাটো আমি হ'ব নোৱাৰোঁ, কাম কৰিব নোৱাৰোঁ দিন ৰাতি হয়তো, তথাপিও নিজৰ জীৱনক নিজৰ বাদেও যাতে ৰাইজৰ আৰু দেশৰ কাৰণে অকণমান আমাৰ চবকে এটা স্পৃহা জগাব সেইটো মই মানে আশা কৰোঁ। আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা সভা হয়, সৰ্বধৰ্ম প্ৰাৰ্থনা সভাও ইয়াত অনুষ্ঠিত কৰি আছে। ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে আপোনাৰ সুস্বাস্থ্যৰ কাৰণে ঈশ্বৰৰ আশীৰ্বাদ তেখেতক যাতে সদায় মানে দি থাকে মানে ঈশ্বৰে, তাৰ কাৰণে সৰ্বধৰ্ম প্ৰাৰ্থনা ইয়াত কৰিছে। গতিকে মই ভাবোঁ ইয়া নিশ্চয়কৈ ঈশ্বৰে মানে চাব, ৰাইজে যিটো তেখেতৰ জীৱনৰ মানে কাৰণে প্ৰাৰ্থনা কৰিছে ইয়া নিশ্চয় ঈশ্বৰে মানে শুনিব আৰু আশীৰ্বাদ প্ৰদান কৰিব। বহুত বহুত আশীৰ্বাদ কৰক ভগৱানে, সেইটো কামনা কৰি ফালে আমি এনেকুৱা অনুষ্ঠান আয়োজন কৰিছোঁ। আৰু ইয়াৰ লগতে আমি চিত্ৰাংকন প্ৰতিযোগিতা ৰাখিছোঁ। ইতিমধ্যে 600-700 চিত্ৰশিল্পীসকলে আহিছে, অংশগ্ৰহণ কৰিছে আৰু খন্তেক পিছতে আমি আৰম্ভ কৰিম চিত্ৰাংকন প্ৰতিযোগিতা। চিত্ৰাংকন প্ৰতিযোগিতা সকলোতে হয়। আমাৰ ইয়াতে বিশেষ এইটোৱে আছে যে যিসকল চিত্ৰশিল্পী আহিছে দূৰ দূৰণিৰ পৰা বা যিমান আহিছে সকলোৱে আজি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী তেখেতৰহে প্ৰতিছবি অংকন কৰিব। গতিকে এইটোৱে বিশেষ আছে। পুৰস্কাৰ কিমান আছে? পুৰস্কাৰ আমি প্ৰথম পুৰস্কাৰ 1 লাখ টকা ৰাখিছোঁ, দ্বিতীয় পুৰস্কাৰ 50,000 আৰু তৃতীয় পুৰস্কাৰ আমি 25,000 ৰাখিছোঁ ছিনিয়ৰ কেটেগৰীত। আৰু জুনিয়ৰ কেটেগৰীত আমি ৰাখিছোঁ প্ৰথম পুৰস্কাৰ 50,000, দ্বিতীয় পুৰস্কাৰ 25,000 আৰু তৃতীয় পুৰস্কাৰ 15,000 টকা। ক'ৰ পৰা প্ৰতিযোগী আহিছে? তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, নগাঁও, তেজপুৰ, গুৱাহাটী মেট্ৰ', অল গুৱাহাটী, কোকৰাঝাৰ, শ্ৰীৰামপুৰকে আদিকে ধৰি দুজনমান আমাৰ বাহিৰৰো পৰা আহিছে, কোচবিহাৰ আৰু ইম্ফলৰ পৰা। এনেকৈ আজিৰ দিনটোত মুখ্যমন্ত্ৰীক এটা শব্দত আপুনি কি আশীৰ্বাদ দিব? আমি দাদা বুলিয়ে কওঁ, দাদা আমি আপোনাক বহুত ভাল পাওঁ। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ জন্মদিন। আমি সকলোৱে জানো তেখেতে কিমান কৰ্মপটুত মানুহ আৰু তেখেতৰ কৰ্মৰ দ্বাৰা গোটেই অসমখন ইতিমধ্যে তেখেতে বহুত উন্নতি আনিছে আৰু পৰৱৰ্তী পৰ্যায়তো অহা দিনকেইটাতো তেখেতে যাতে তেখেতৰ দক্ষতা আৰু তেখেতৰ একাগ্ৰতা আৰু অসমৰ প্ৰতি থকা ভাল পোৱা চিন্তাৰে অসম দেশক আগবঢ়াই লৈ যায়। আজি তেখেতৰ এই জন্মদিনৰ পবিত্ৰ মুহূৰ্তত আমি শুভেচ্ছা জনাইছোঁ আৰু ইয়াতে আমাৰ মাননীয় EM আমাৰ সঞ্জীৱ তাঁতী ডাঙৰীয়াই
গোটেই অনুষ্ঠানটি সুন্দৰকৈ কৰিছে। সৰ্বধৰ্ম প্ৰাৰ্থনাৰ পৰা আৰম্ভ কৰি গোটেই প্ৰতিযোগিতাসকলক বহাৰ ব্যৱস্থাৰ পৰা খাদ্যৰ ব্যৱস্থা গোটেইখিনি কৰি দিনজোৰা কাৰ্যসূচীৰে মাননীয় মুখ্যমন্ত্ৰীক আমি শ্ৰদ্ধা জনাব বিচাৰিছোঁ আৰু তেখেতে এই উদ্যোগক আমি প্ৰশংসা কৰিছোঁ।